दिनै गबिन्द बसुमतारी जोंनाव फिननाय बिदों बेनो फिननाया गबिन्द बसुमतारी नोंथाङा खोनासं जों दिनै 4 लाखनि थाखाय नाङाखैमोन बर'नि हाया जाहाथे जों रैखा जायो बर'नि राव हारिमुवा जाहाथे जों रैखा जायो जोंबो गुबुन जौगानाय बायदि बर'फोराबो बुहुमनि बिखायाव जाहाथे जों मान सन्मानजों थांनानै थानो हायो बिनि थाखायसो गबिन्द बसुमतारी एनडिएफबिआ संग्राम खालामदोंमोन नों इसिबां गोलाव एनडिएफबिनि दैदेनगिरि जानानै बेसांखिनिखौ मिथियाब्ला दिनै जोंखौ नोंथाङा जुनियर साननो हागौ नोंथाङा जोंखौ जुनियर बुंनो हागौ थेवब्लाबो दिनै जों मोनथिदों जारिमिनखौ नायफाफिननानै बेनो फिननाया दिनै एनडिएफबिआ 4 लाखनि थाखाय नाङाखैमोन गबिन्द बसुमतारी एनडिएफबिआ बर' जाथिया जाहाथे जों बुहुमनि बिखायाव गुबुन जौगानाय हारिफोर बायदि थांनानै थानो हायो गावनि हायाव गावनि राव हारिमुजों बिनि थाखायसो एनडिएफबिआ संग्राम खालामदोंमोन बिथाङा माखासे बाथ्रा बुंबावो एनडिएफबिआ 4 लाख रांखौ मिसइउज खालामदों होननानै बुंबावदों बे बिथिङाव मा दिनै बिथाङा मानो 4 लाख होननानै बुंबाय थादों जोंनो भारत सरकार आसाम सरकार बिटिसि सरकार मोनथामजों ज' नांनानै ना मानानै मिथिया खिन्थु जोंनो माखासे समनि सिगां एफडि फिक्स डिपजिट सार्टिफिकेट मोनसे जोंनो होदों কৰি পেলাই আজি চৰকাৰে সাৰেণ্ডাৰ হোৱাৰ পিছত 4 লাখ টকাকে এনে ৰিহেবিলিটেশ্যন হিচাপে দিছিলে কিন্তু এইটো আমি ৰিহেবিলিটেশ্যন হিচাপে ধৰি লোৱা নাই আজি তেওঁলোকে দিলেও বেংকৰ পৰা লোন হিচাপেহে কেইটামান কাম কৰিবলৈ তেওঁলোকে ল'ব পাৰিছে কিন্তু ফিক্স ডিপজিট হিচাপেহে এতিয়াও চৰকাৰৰ হাততে আছে 4 লাখ টকা কিন্তু সেই টকাটো তেওঁ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই জানে না নাজানে মই এইটো ক'ব নোৱাৰোঁ কিন্তু তেওঁ যেনেকৈ মন্তব্য কৰিছে 4 লাখ টকাৰ কাৰণে যদি লগা নাই তেতিয়াহ'লে কিহৰ কাৰণে লাগিছিলে তেওঁ আমাক মানে কুৱেশ্যন কৰিছে আমাক প্ৰশ্ন কৰিছে আমি সেই প্ৰশ্নটো আজি দেখুৱাই দিছোঁ যে তেওঁ কি ভাবি পেলাই এনডিএফবিৰ ওপৰত এনেকুৱা ঠাট্টা কৰিছিলে বা ঠাট্টা কৰিছিল না নিন্দা কি কৰিছিল আমি এইটো ক'ব নোৱাৰোঁ তেওঁ এজন আমাৰ প্ৰতিনিধি তেওঁ এজন MLA তেওঁক আমি ৰাইজৰ কাৰণে কাম কৰিবলৈহে চৰকাৰৰ প্ৰতিনিধি হিচাপে আমি পঠাইছিলোঁ কিন্তু তেওঁ এজন চৰকাৰৰ প্ৰতিনিধি হিচাপে হ'লেও এনডিএফবি হিচাপে তেওঁক মানে সমৰ্থন কৰি পেলাই ৰাইজে তেওঁক ভোট দিছিলে কিন্তু আজি তেওঁ ৰাইজৰ কাম নকৰাকৈ আজি এনডিএফবিৰ ওপৰতহে যিখিনি সমস্যা আছে এই সমস্যাবোৰ নুসুধাকৈ তেওঁ কৈছে যে এনডিএফবিবিলাকে কিহৰ কাৰণে আন্দোলন কৰিছিলে কিন্তু আজি আমি আন্দোলন কৰিব লগা বাধ্য সেইটোৱে যে তেওঁক চাওক আজি এনডিএফবিবিলাকে কিহৰ কাৰণে ইমান হাজাৰজন ৰাজপথত আহি পেলাই ধৰ্ণা দিব লগা হৈছে তেওঁ এই সমস্যাবিলাক সমাধান হৈছে নে নাই তেওঁ একো বুজ নোলোৱাকৈ এইবিলাক কথা কোৱাটো আমি দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব আৰু তেওঁ নিজে MLA হৈ পেলাই MLA হোৱা কিমান মাহ হৈছে 6 মাহমান হৈছে তেওঁ নিজৰ কাৰণে কিমান ডাঙৰ এটা বিল্ডিং বনাই আছে বা নিজৰ একদম ঘৰ বাৰ সা সম্পত্তি বনাই আছে বহুত বছৰৰ পৰা এফৰ্টৰ পিছৰ পৰাই তেওঁ সা সম্পত্তি বনাই আছে কিন্তু এইবিলাক ভাবি চিন্তি তেওঁ নাজানাৰ দৰে তেওঁ কৈছে যে এনডিএফবিবিলাকে আজি মানে সমস্যাটো সমাধান হৈছে আৰু যিমান মানে এনডিএফবি আছিলে তেওঁলোকে সব মানে ৰিহেবিলিটেশ্যনটো পাইছে বুলি তেওঁ কৈছে কিন্তু আজি তেওঁ নাজানে যে নিজৰ এনডিএফবি নিজৰ কেডাৰবিলাকে কিমানজন আছিলে কেইহাজাৰজন আছিলে তেওঁ নিজে নাজানে নেকি মই এইটো তেওঁকহে সুধিব বিচাৰিছোঁ আজি তেওঁ কৈছে এনডিএফবিবিলাকে চব ৰিহেবিলিটেশ্যন পাইছে মাত্ৰ 100জনীয়া মাত্ৰ আছে কিন্তু তেওঁ জানে না নাজানে মই এইটোহে সন্দেহ যে নিজৰ কেডাৰ কিমান আছিলে কেইহাজাৰজন আছিলে কেইজন শ্বহীদ হৈছে তেওঁ জানে না নাজানে মই এইটোহে মানে তেওঁ ক'বলৈ বিচাৰিছোঁ আজি তেওঁ চাওক আজি আমাৰ এনডিএফবিবিলাকে কেনেকৈ কষ্ট ভুগি পেলাই আজি জংঘলৰ পৰা আহি পেলাই নিজৰ ঘৰ দুৱাৰ নাই মাটিত শুব লগা হৈছে নিজৰ ঘৰ নাই ক'ত নিজৰ দাদাকৰ ঘৰত বা কাৰোবাৰ লগত থাকিব লগা হৈছে এইবিলাক তেওঁ বুজ নোলোৱাকৈ আজি যেনেকৈ কথা কৈছে এইটো মানে আমি তেওঁৰ বিৰোধিতা কৰিছোঁ আৰু তেওঁ মানে আমি এনডিএফবি হিচাপে তেওঁক মানে এই সমস্যাবিলাক ভালকৈ বুজি পেলাই কথা ক'বলৈ মই অনুৰোধ কৰিছোঁ আজি তেওঁ MLA হৈছে বুলি তেওঁক মানে আমি সন্মান কৰিছিলোঁ আমাৰ এনডিএফবিৰ সমস্যাবিলাক সমাধান হ'ব বুলি আমি আশা কৰিছিলোঁ কিন্তু আজি তেওঁ সমস্যাটো সমাধান নকৰাকৈ এই যত যি মানে মুখত আহে এইবিলাকে বিকিবলৈ ধৰিছে কিন্তু আমি এইটো সন্তুষ্ট নহয় আৰু তেওঁক মানে আমি আমাৰ এনডিএফবিৰ এজন লিডাৰ বুলি আমি গণ্য কৰিব নোৱাৰোঁ
ৰিচিভ হৈ পেলাই আজি এক্স NDP সকলক যেনেকৈ ধৰণৰ তেওঁ মন্তব্য কৰিছে তেওঁ সুধিছে এই 4 লাখ টকাৰ কাৰণে যদি NDPয়ে আন্দোলন কৰা নাছিলে যদি কিহৰ কাৰণে কাম কৰিছিলে তেওঁ সুধিছে আমাক কিন্তু আজি চাওক আমাৰ এক্স NDP সকলে কিমান হাজাৰজনীয়া ৰাজপথত ওলাই আহিছে আজি ধৰ্ণা কাৰ্যসূচী কৰিব লগা বাধ্য হৈছে তেওঁ নিজে চাই লওক আজি কি উত্তৰ পাইছে আমাক সুধিছে কি তেওঁলোকে এই টকাখিনি চলিব নোৱাৰা অৱস্থাত ছুটি হৈছে এইটো চৰকাৰৰ কি দায় বুলি কৈছে এতিয়া তেওঁলোকে ক'লে আজি আমাৰ এই সমস্যাটো সমাধান নহয় তেওঁলোকে আমাৰ সমস্যাটো সমাধান কৰিব লাগিছিলে আগতে কিন্তু সমস্যাটো সমাধান নকৰাকৈ তেওঁ এনেকুৱা ধৰণৰ মন্তব্য দিছে মানে আমাৰ এক্স NDP বিলাকে আজি কি ধৰণৰ চলি আছে তেওঁ নিজে দেখা নাই তেওঁ নিজে নাজানেও আজি এক্স NDPয়ে কিমান হাৰাশাস্তি হৈ পেলাই গাঁৱত মানে বকবাক কৰি পেলাই নিজৰ ল'ৰা ছোৱালী লৈ পেলাই আজি কেনেধৰণৰ সংসাৰ কৰি আছে তেওঁ এই ওপৰত থাকি পেলাই নিজে কৈ থাকিব যে এইসকলে এই এক্স NDP সকলে আমি পইচা দিয়া সময়তো তেওঁলোকে চলিব পৰা নাই এইটো কথা নহয় আজি আমাৰ এক্স NDP সকলে কেনেকৈ খাই আছে কেনেকৈ শুই আছে কেনেকৈ কি কাম কৰি আছে তেওঁ নিজে একো নাজানে তেওঁ দেখাও নাই এতিয়া আজি তেওঁ ক'বলৈ গৈছে যে নিজে এই বিল্ডিঙৰ ওপৰত শুই থাকিব তেওঁ নিজে মানে টকাৰ গাড়ীত শুই থাকিব নিজে সোণৰ বিচনাত শুই থাকিব আকৌ আজি এক্স NDP সকলক এই এটা পৰিয়ালক শুবলৈ জগা নাই যাত থাকিবলৈ ঘৰ নাই তেওঁলোকক এনেকুৱা মানে ভুৱা মানে মন্তব্য কৰি আছে তেওঁ উপঙা মন্তব্য দি আছে আৰু আমাক মানে ঠাট্টা কৰাৰ নিচিনা কৰি আছে তেওঁ নিজে কেনেকৈ MLA হ'ল তেওঁ নিজে কেনেকৈ ডেপুটি চিফ হ'ল এই আমাৰ কাৰণে বা এক্স NDP কাৰণে এক্স NDP বিলাকে আজি সংগ্ৰাম কৰি পেলাই নিজে চেক্ৰিফাইচ কৰি পেলাই তেওঁক ওপৰত উঠাই দিছিলে বা MLA হ'বলৈ তেওঁক উঠাই দিছিলে কিন্তু ৰাইজৰ কাৰণে কাম নকৰাকৈ তেওঁক কৈছে কি আমাকহে মানে তেওঁ ঠাট্টা কৰিবলৈ ল'লে এইটো আমি সন্তুষ্ট নহয় আৰু আজি এক্স NDP বিলাকে যেনেকৈ দলে বলে ওলাই আহিবলৈ ৰাজপথত ওলাই আহিবলৈ তেওঁক দেখুৱাইছে আপুনি চাই লওক গোবিন্দ বসুমতাৰী এক্স NDP তেওঁ কৈছে 4 লাখ টকাৰ নহ'লে কি কিহৰ কাৰণে আন্দোলন কৰিছে বুলি কৈছে এতিয়া আমি উত্তৰটো দিলোঁ আপুনি চাই লওক কিমান হাজাৰ মানুহে ওলাই আহিছে তাৰ আৰু যদি সমস্যাবিলাক সমাধান কৰি নিদিয়ে আৰু আমি এই ধৰণৰে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম